Welcome friend. GK Trick সম্বন্ধিত অসমীয়া ইউটিউব চেনেল youtube.com/gkinassamese-লৈ আপোনাক স্বাগতম জনাইছো। আজি আপোনালৈ আগবঢ়াইছো এটি ভিডিও য'ত আপুনি শিকিব পাৰিব 20টা হিষ্টৰী সম্বন্ধিত GK মাত্ৰ 6 মিনিটত। আৰু এই GK সমূহ এক বিশেষ নতুন ধৰণৰ আইডিয়াত মই আপোনালৈ আগবঢ়াইছো। এই GK সমূহে আপোনাক সহায় কৰিব বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম, টেট এক্সাম, ৰেলৱে এক্সাম, APSC এক্সাম বা SSC এক্সাম বা এনে ধৰণৰ সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে এই GK সমূহ বৰ বিশেষ গুৰুত্বপূৰ্ণ। গতিকে আপুনি কাইন্ডলি এই ভিডিওটো একেবাৰে শেষলৈকে চাব। আৰু এটি বিশেষ কথা, এই ধৰণৰ GK ট্ৰিক থকা ভিডিও আমি সদায় আমাৰ ইউটিউব চেনেল youtube.com/gkinassamese দ্বাৰা প্ৰচাৰ কৰি থাকোঁ। আমি সদায় এটা দুটাকৈ ভিডিও আপোনালোকৰ কাৰণে আগবঢ়াই থাকোঁ। গতিকে আমাৰ এই ভিডিওসমূহ যদি আপোনাৰ ইউটিউব একাউণ্টত সদায় পাব বিচাৰে, আমাৰ এই চেনেল ব্ৰাউজিং নকৰাকৈ আপুনি চাব পাৰে। তাৰ কাৰণে আপুনি এটা কাম কৰিব লাগিব, এইদৰে এই ৰঙা বুটনটোত ছাবস্ক্ৰাইব বুটনটোত আপুনি ক্লিক কৰক আৰু ক্লিক কৰাৰ পিছত এই বেল আইকনটোত ক্লিক কৰক। তেতিয়া আপুনি সদায় নটিফিকেশ্যন পাই থাকিব। আপোনালৈ আৰু এটি বিশেষ অনুৰোধ, আপুনি কাইন্ডলি আমাৰ ভিডিওসমূহ লাইক কৰিব আৰু আপোনাৰ বন্ধুৰ লগত আপুনি শ্বেয়াৰ কৰিব পাৰে। ইউটিউব, হোৱাটছএপ, ফেচবুক, টুইটাৰ যিকোনো একাউণ্টলৈ আপুনি শ্বেয়াৰ কৰিব পাৰে। শ্বেয়াৰ কৰিলে আপোনাৰ পিছত এই ভিডিওসমূহ চাবলৈ নিজৰো সুবিধা হ'ব। আৰু যদি আপোনাৰ কিবা ক'বলগীয়া থাকে, কিবা সুধিবলগীয়া থাকে বা কিবা ওজৰ আপত্তি থাকে, আপুনি কাইন্ডলি ইয়াত কমেণ্ট কৰিব। এতিয়া আমি আহিছোঁ আমাৰ আজিৰ প্ৰথম প্ৰশ্নটোলৈ। 1 নম্বৰত আছে, শিখ গুৰু গোবিন্দ সিং wrote a letter to Mughal Emperor Aurangzeb which is known as গুৰু গোবিন্দ সিঙে মোগল সম্ৰাট ঔৰংজেবলৈ লিখা চিঠিখনৰ নাম কি আছিল? এ. জাফৰনামা। দ্বিতীয়তে প্ৰশ্নটো হ'ল, ডু অৰ ডাই ইজ দ্য ফেমাছ শ্লোগান গিভেন বাই। এই শ্লোগানটো কোনে দিছিলে? বি. মহাত্মা গান্ধী। 3 নম্বৰত আছে, আল বেৰুনি ৱাজ এ হিষ্টৰিয়ান ডিউৰিং দ্য পিৰিয়ড অফ। আল বেৰুনি কোনজন ৰজাৰ দিনৰ হিষ্টৰিয়ান, বুৰঞ্জীবিদ আছিল? চি. মহম্মদ অফ গজনী। 4 নম্বৰত আছে, আলজেব্ৰা ৱাজ ইনভেণ্টেড ইন ইণ্ডিয়া বাই। ভাৰতত আলজেব্ৰা কোনে আৱিষ্কাৰ কৰিছিলে? চি. আৰ্যভট্ট। 5 নম্বৰত আছে, দ্য ফাৰ্ষ্ট এণ্ড দ্য লাষ্ট মুছলিম ওমেন ৰুলাৰ অফ মেডিয়েভেল ইণ্ডিয়া। মেডিয়েভেল ইণ্ডিয়াৰ প্ৰথম আৰু শেষ মুছলমান শাসকগৰাকীৰ নাম কি আছিলে? বি. ৰেজিয়া চুলতানা। 6 নম্বৰত, দ্য চিটি অফ আগ্ৰা ৱাজ মেড কেপিটেল ইন 1504 বাই। আগ্ৰা চহৰখন কোনে স্থাপন কৰিছিলে? ডি. চিকন্দৰ লোডি। 7 নম্বৰত আছে, ৰাজা ৰামমোহন ৰয় ইজ এছ'চিয়েটেড উইথ। ৰাজা ৰামমোহন ৰায় তলত দিয়া কোনটো প্ৰতিষ্ঠানৰ লগত যুক্ত আছিলে? বি. ব্ৰাহ্ম সমাজ। 8 নম্বৰত প্ৰশ্নটো হ'ল, দ্য ট্ৰেটেজি ডিভাইডেড এণ্ড ৰুল ৱাজ এডপ্টেড বাই। এই ডিভাইডেড এণ্ড ৰুল প্ৰথাটো তলত দিয়া কোনজনে আনিছিলে? এ. লৰ্ড কাৰ্জন। 9 নম্বৰত দেখিছে, হুমায়ুন নামা ৱাজ ৰিটেন বাই। হুমায়ুন নামা তলত দিয়া কোনজনে লিখিছিলে? এ. গুলবদন। 10 নম্বৰত আছে, ইন 1576 আকবৰ ফট দ্য বেটেল অফ হালদিঘাট উইথ। 1576 চনত আকবৰে হালদিঘাটৰ যুদ্ধখন কোনজনৰ লগত যুঁজিছিলে? এ. মেৱাৰ ফৰ্চেছ। 11 নম্বৰত আছে, হৰিজন সেৱক সংঘ ৱাজ অৰ্গানাইজড বাই। হৰিজন সেৱক সংঘ কোনজনে
প্ৰতিষ্ঠা কৰিছিলে? বি মহাত্মা গান্ধী। 12 নম্বৰত আছে মেগাস্থেনিছ টুৰ্ড ইণ্ডিয়া ডিউৰিং দ্য ৰিজন অফ মেগাস্থেনিছে তলত দিয়া কোনজন শাসকৰ দিনত ভাৰতলৈ আহিছিলে? চি চন্দ্ৰগুপ্ত মৌৰ্য। এবাৰ 13 নম্বৰ কুৱেশ্যনটোলৈ আহিছিলোঁ। 13 নম্বৰত আছে মহাভাৰত ৱাজ ৰিটেন বাই মহাভাৰত কোনে লিখিছিলে? বি ব্যাসদেৱে লিখিছিলে মহাভাৰত। 14 নম্বৰত আছে হু এমং দ্য মেনশ্যনড বিলো ৱাজ এছ'চিয়েটেড উইথ নালন্দা। নালন্দা বিশ্ববিদ্যালয়ৰ লগত তলত দিয়া কোনজন মানুহ সংযুক্ত হৈ আছে? চি কুমাৰ গুপ্ত। 15 নম্বৰত আছে ব্ৰাহ্ম সমাজ ৱাজ এছ'চিয়েটেড উইথ এ গ্ৰেট পাৰ্চন অফ ইণ্ডিয়া। হি ইজ ব্ৰাহ্ম সমাজ তলত দিয়া এজন মহান পুৰুষৰ লগত যুক্ত হৈ আছে আৰু তেখেতৰ নাম হ'ল ডি ৰাজা ৰামমোহন ৰয়। 16 নম্বৰত আছে মহম্মদ ঘৌৰী ৱাজ দ্য ৰুলাৰ অফ ক'ৰ পৰা আহিছিলে মহম্মদ ঘৌৰী? আফগানিস্তান। 17 নম্বৰত আছে ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ফ্ৰী ইণ্ডিয়া এণ্ড লাষ্ট ভাইচৰয় অফ ব্ৰিটিছ ইণ্ডিয়া। ব্ৰিটিছ ইণ্ডিয়াৰ লাষ্ট ভাইচৰয়জনৰ নাম আৰু স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেলজনৰ নাম একেজন মানুহে আছিলে। তেওঁৰ নাম হ'ল লৰ্ড মাউণ্ট বেটেন। 18 নম্বৰত আছে দ্য অল্ডেষ্ট বেদা ইজ ঋগ্বেদা। ঋগ্বেদ হ'ল আটাইতকৈ পুৰণি বেদ। ইটছ চেলিয়েণ্ট ফিচাৰ ইজ। ইয়াৰ বিশেষত্ব কি? ইয়াৰ বিশেষত্ব হ'ল চি ৱৰ্শ্বিপ অফ নেচাৰ। প্ৰকৃতিৰ বন্দনা কৰা। 19 নম্বৰত আছে প্ৰবেবলি দ্য আৰিয়ানছ কেম টু ইণ্ডিয়া ফ্ৰম। আৰ্যসকল ক'ৰ পৰা ভাৰতলৈ আহিছিলে? ভাৰতলৈ আৰ্যসকল কোনফালৰ পৰা প্ৰব্ৰজন কৰিছিলে? বি চেণ্ট্ৰেল এছিয়া, মধ্য এছিয়াৰ পৰা আহিছিলে। আৰু এইবাৰ শেষ প্ৰশ্নটোলৈ আহিছোঁ। শেষ প্ৰশ্নটো হ'ল দ্য ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল ৱাজ হেল্ড ডিউৰিং দ্য ৰিজন অফ। চতুৰ্থ বুদ্ধিষ্ট কাউন্সিল কোনজন ৰজাৰ দিনত অনুষ্ঠিত হৈছিল? এ কনিষ্কা। আজিলৈ এই 20টা প্ৰশ্ন আপোনালৈ আগবঢ়াইছোঁ। এই 20টা প্ৰশ্ন আপুনি এতিয়াই মনত ৰাখি লওক। যদি আপুনি এই ভিডিঅ'টো আকৌ চাব খোজে তেতিয়াহ'লে আকৌ চাব পাৰে। থেংক ইউ। প্লিজ শ্বেয়াৰ উইথ ইউৰ ফ্ৰেণ্ডছ এণ্ড লাইক দিছ ভিডিঅ'। থেংকছ।